মই ডক্টৰ শ্ৰমিক দেৱ। মই ইয়াতে কাজলগাঁৱত মোৰ এটা ক্লিনিক আছে, SD ক্লিনিক। আমি আজি ইয়াতে এই ভিতৰীয়া অঞ্চলত দাঁতগিৰিত এইকাৰণে আহিছোঁ, কাৰণ ইয়াৰ মানুহবিলাকে বঙাইগাঁও যায় বা বহুত বাহিৰত যায়, বহুত কষ্ট কৰি যায়। আমি নিজে দেখিছোঁ ৰাস্তাৰ কি কণ্ডিশ্যন। তো তেখেতসকলে প্ৰপাৰ গাইডেন্স তাতে গৈ নাপায়, আৰু বহুত আজি আমি এৰাউণ্ড 50 পেচেণ্ট চাইছোঁ ইয়াতে। বহুত ডিফাৰেণ্ট টাইপছৰ বেমাৰী পেচেণ্ট আছে ইয়াতে। আমি চাব আহিছিলোঁ কাৰ্ডিয়াক আৰু ডায়েবেটিক পেচেণ্ট, প্ৰেছাৰ, চুগাৰ এইবিলাক পেচেণ্টে চাব আহিছিলোঁ। কিন্তু আহি চালোঁ যে ইয়াতে বহুত বেলেগ টাইপৰো পেচেণ্ট আছে, যিসকলে এতিয়ালৈকে ভালকৈ চিকিৎসাৰ সুবিধা পোৱা নাই। আৰু স্পেচিয়েলি ইয়াতে মেইনলি ফাৰ্মেচী চিকিৎসাই হৈ থাকে। ইয়াতে প্ৰপাৰ ডক্টৰৰ কোনো তেনেকুৱা চিকিৎসাৰ এভেইলেবল নাই। আমি এইটো বিচাৰোঁ যে আমাৰ থ্ৰুত যদি অলপ মানুহৰ বেনিফিট হয়, আমি আজি নহয়, আমি আৰু আকৌ আহিম। আমি পাৰিলে প্ৰত্যেক মাহত একবাৰকৈ আহিম। খালি এই ৰাস্তাটোৰ কাৰণে অলপ অসুবিধা, বাকীটো আমাৰ আহিবলৈ কোনো অসুবিধা নাই। আমাৰ ইয়াতে মোৰ লগত আজি মোৰ মেডিকেল কলিগ তেখেতসকলে আছে। তেখেতসকলে মেডিকেল কোম্পানীত কাম কৰে। তেখেতসকলে আজি আহি ইয়াতে বিনামূলীয়া চুগাৰ টেষ্ট কৰিছে, বিনামূলীয়া প্ৰেছাৰ চেক কৰিছে, বিনামূলীয়া লিপিড প্ৰফাইল, থাইৰইড চেক কৰিছে। আৰু আমি ফিউচাৰত আৰু তেনেকুৱা কৰিব বিচাৰিম। আৰু সেইটোৱে মোৰ মেছেজ যাব ইয়াৰ মানুহবিলাকে, যে আপোনালোকে কিবা অসুবিধা থাকিলে আমাৰ কাজলগাঁৱত SD ক্লিনিকত আহিব পাৰে। আমি আপোনালোকৰ যিমান পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম, আৰু যিমান পাৰোঁ আমি আপোনালোকৰ যিমান আপোনালোকে গৰীব বা আপোনালোকে তেনেকুৱা পইচাৰ কাৰণে প্ৰব্লেম হৈ আছে, সেইটো আমি চাইকিনি যিমান পাৰোঁ আমি আপোনালোকক সকাহ দিয়াৰ চেষ্টা কৰিম। সেইটোৱে আমাৰ উদ্দেশ্য। স্যাৰ, এইটো উত্তৰ অঞ্চলত এটাও হস্পিটেল নাই। তাতে মানে বহুত মানুহে বেমাৰ হ'লেও মানে ডাইৰেক্ট মেডিকেল শ্বপত ফাৰ্মাচীত গৈ পেলাই ঔষধটো কিনি খায়। আৰু তাতে এটা ডক্টৰ দেখাবৰ কাৰণে বা দেখাইলে বা এনে ফাৰ্মাচীত গৈ পেলাই খালে কি অসুবিধা নাই, এইটোতো হয়। কাৰণ আমাৰ ওচৰত এতিয়া ইয়াতে হস্পিটেল নাই, ডক্টৰ নাই, এইটোতো গভৰ্ণমেণ্টৰ কথা। এইটোতো আই এম নট দ্য প্ৰপাৰ পাৰ্চন মই সেইটো বিষয়ে আলোচনা কৰাৰ। কিন্তু মই এটা কথা ক'ব পাৰোঁ যে এজন কিবা বেমাৰী তেখেতে যদি প্ৰথম অৱস্থায় ডক্টৰক দেখায়, ছাপ'জ কাৰোবাৰ চুগাৰ ডায়েবেটিছ ধৰা পৰিছে, তেখেতে প্ৰথম অৱস্থাত যদি ডক্টৰক দেখায়, তেনেহ'লে যিকোনো তেখেতে যিটো পাছত যে তেখেতৰ এইটোৰ কাৰণে বহুত বেনিফিট হ'ব। তেখেতে প্ৰপাৰ এডভাইচ পাব, প্ৰপাৰ মেডিচিন পাব। ফিউচাৰত গৈ তেখেতৰ যিটো ডায়েবেটিছৰ পৰা মানুহৰ কমপ্লিকেশ্যন হয়, চকুত কম দেখে, নাৰ্ভৰ প্ৰব্লেম হয়, কিডনীৰ প্ৰব্লেম হয়, এইবিলাক নহ'ব। হ'লেও দেৰিকৈ হ'ব। কিন্তু ইয়াতে বেচিকেলি কি হয়, ইয়াতে মানুহবিলাকে আমাৰ ওচৰত যেতিয়ালৈকে গৈ পায়, তেতিয়ালৈকে অলৰেডি তেখেতসকলে কমপ্লিকেশ্যনবিলাক হৈ গৈছে। কাৰণ তেখেতসকলৰ ইয়াতে ফাৰ্মেচীত দেখায়, আৰু ফাৰ্মেচী আৰু প্ৰপাৰ গাইডেন্স দিব নোৱাৰে। আল্টিমেটলি সেইটোৱে প্ৰব্লেম হৈছে। তো সেই প্ৰব্লেমটো চলিউশ্যনটোতো অভিয়াছলি গভৰ্ণমেণ্টে কৰিব লাগিব। কিন্তু আমি আমাৰ তৰফৰ পৰা যিমান পাৰিম ইয়াৰ লোকেল ৰাইজৰ সহযোগিতাত, আপোনালোকৰ সহযোগিতাত মই চবকে আহ্বান জনাইছোঁ যে যদি কিবা অসুবিধা থাকে আমাৰ তাতে আহক। আমি সাধ্যমতে চেষ্টা কৰিম। আৰু পইচা যিমানে থাকক, যেনেকুৱাই থাকক, আমি সেইটোৰ ফালে চোৱা নাই। আমি এই কাৰণেই আহিছোঁ যে সেই বস্তুটো যাতে আমি কভাৰ কৰিব পাৰোঁ, যে ইয়াৰ মানুহবিলাক যাতে এটলিষ্ট অলপ হ'লেও প্ৰপাৰ চিকিৎসা পায়। ধন্যবাদ। আচ্ছা, প্ৰথমতে মিডিয়াসকলক মোৰ নমস্কাৰ। আজি ইয়াত এটা ডক্টৰ ভিজিট কৰিছে। তেখেতে ইয়াত হাতীচাৰ ৰুৰাল এৰিয়াত আহি পেলাই যোনটো এটা ভিজিট দিল গৰীব মানুহৰ হতে, সেই হতে আমি বহুত আনন্দিত যে গৰীব মানুহসকলৰ পৰা এটা সহায় পাব, যে এজন ডক্টৰ আহি পেলাই আমাৰ ইয়াত যে এটা ফ্ৰী ভিজিট কৰি দিলে। তেখেতক আমি ৰুণিখাটা তাৰপিছত হাতীচাৰ বাকী হৈ পেলাই তেখেতক আমি ধন্যবাদ যাচিলোঁ। সেইটো অঞ্চলত এটা হস্পিটেল নাই, কোনোবা বেমাৰ হ'লে মেডিকেল শ্বপৰ পৰা এনে ঔষধবিলাক কিনি পেলাই খাই থাকে। এইটো বিষয়ে আপুনি কি ক'ব ডক্টৰ? নিশ্চয় এইটো আমাৰ এই এৰিয়াত যেনেকৈ ধৰক চামথাইবাৰীৰ পৰা হাতীচাৰলৈকে এটা তেনেকৈ নিৰ্ভৰযোগ্য হস্পিটেলটো নাই। কিন্তু আমি আশা কৰোঁ গভৰ্ণমেণ্টৰ ওচৰতে, ৰাজ্য চৰকাৰৰ ওচৰতে আশা কৰোঁ যাতে তেখেতে ৰাজ্য চৰকাৰে ইয়াত এটা যিকোনো 30 বেড হওক, 50 বেড হওক বা 100 বেড হওক এটা যদি হস্পিটেল যদি তৈয়াৰ কৰি দিব পাৰে, তেনেহ'লে আমি নিতেও আনন্দিত হ'লোঁ হয়। তেখেতে আজি যেনেকৈ ধৰক আজি ডক্টৰ এটা আহি পেলাই ইয়াত ভিজিট কৰিছে,
ইয়াত ভিজিট কৰাত তেখেতৰ লগত আমাৰ আনন্দিত আৰু বহুত ভাল পাইছোঁ আৰু কি কিয়নো ইয়াত গৰীব মানুহ আছে বহুত বেমাৰৰ মানুহ থাকে সেই গতিকে তেখেতৰ ওচৰত আমাৰ এটা বিৰাট অনুৰোধ থাকিল যে যাতে আৰু ছেকেণ্ড টাইমত তেনেকৈ ক'ৰবাত যদি ভিজিট হয় তেখেতৰ লগত আমি আনন্দিত আছোঁ